Hello দোস্ত, আমি বৰ্তমান যাই আছো পবিতৰা অভয়াৰণ্যত। ফাইনেলি আহি পালো পবিতৰা। এয়া চাওক পবিতৰাৰ গেট। ইয়াতে টিকট ল'ব লাগিব অনলি 20 টকা। 20 টকাত টিকট লৈ আপুনি ইয়াতে চাব পাৰিব। গোটেই গড় আছে, হাতী আছে, চব জীৱ জন্তু আছে। পবিতৰা আপোনালোকে জানে যে কামৰূপৰ আধা আৰু মৰিগাঁৱৰ আধাত পৰে, গতিকে বেছি দূৰ নহয়। আপোনালোকে সোণাপুৰৰ তেতেলীয়া ৰাস্তা হৈ এনেকৈ চিধা আপোনালোকে 15 কিলোমিটাৰমান আহিলে পবিতৰা পাই যাব। ৰ'ব, ইয়াতে দেখাইছোঁ, ইয়াতে টিকট কাটিব লাগে। মই টিকটটো কাটি লওঁ ৰ'ব। দাদা, ইয়াতে কি কি জন্তু দেখা পাম? বাঘ আছে নে? বাকী চাব যোৱা মানুহ কিবা এটেক কৰে নেকি? চাব যোৱা ধৰক আপুনি ভিতৰত সোমালে ধৰক দেখা পাব জীপ চাফাৰী ল'লে। আৰু এই লিভেন চাফাৰীটো এতিয়া নাপাব, এইটো ৰাতিপুৱা ভিতৰত এতিয়া জীপ চাফাৰী পাম। জীপ চাফাৰী পাব। আমার বস অতাগত দিগন্ত বিজিত জয়দা ৰামপথ বন্ধ। খোজকাঢ়ি যাব লাগিব, বাইক নিব নৰাই ফেলে। হে পবিতৰা, এইবিলাক ফৰেষ্টাৰৰ অফিচ। ডাঙৰ নদী এটা, নদী নহয় বিল। এখন দলং, পবিতৰাৰ দলংখনত যাই আছো বৰ্তমান। কলমা সেতু হাতীত উঠা স্থানলৈ। ৱাও, বাপৰে, হয় দে উঠি যাওঁ নেকি? হাডুক কলমা সেতু, বহন ক্ষমতা 1.5 টন, দৈৰ্ঘ্য 90 মিটাৰ। বাপৰে, আচলতে এইখন পবিতৰাৰ মেইন আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি ব্ৰিজখন। বাপৰে, কি ধুনীয়া লোকেশ্যন বোলে। ঐ বাপ, মাছ চাও, মাছ কি বম বম মাছ। জুম কৰিলে নাহে দেখোন, মোবাইলটো খুলি যাব।
ये है ब्रिज पवित्रा का। उफ एकेबारे सेल्फी नाचाय क्या কি আলোচনা কৰি আছে দুটাই জানিব শুদ্ধ নাযাওঁ মই সেলফি 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 সব মানুহে সেলফি 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 গৰু গছৰ হলে দেখা পোৱা নাই এতিয়ালৈকে গৰুহে দেখা পাইছো মজা না কি চৰাই বেটো বনৰীয়া হাঁহ তারপরে হাঁহ বনৰীয়া মহ এই গড় এইটো গড় ন আপোনাৰ যদি লৰা ছোৱালী হয় ইয়াতে লৈ আহিব চিলড্ৰেন পাৰ্ক 30 চলি লৈ আহিব পুৰা আহি কিনে ইয়াতে চচৰিব দিব নাকি এইখনো আছে চচৰা